মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ ওচৰলৈ মই ঘৰতে সহজ পদ্ধতিৰে ঘি কেনেকৈ বনাব পাৰে তাৰে এটা ৰেচিপি লৈ আহিছোঁ। গাখীৰখিনি উতলাই যিখিনি সৰ থাকে সেই সৰখিনি মই এসপ্তাহৰ সৰ মই ৰাখি থৈছোঁ। আপোনালোকে ফ্ৰিজত যদি ৰাখে তেতিয়াহ'লে বেছি দিনলৈকেও ৰাখি থৈ দিব পাৰে। প্ৰথমে মই কেৰাহীটো গৰম কৰি লৈছোঁ আৰু ইয়াতে মই যিখিনি সৰ মই ৰাখি থৈছিলোঁ সেই সৰখিনি কেৰাহীটোত বহাই দিম। আৰু মই ল' ফ্লেমত এনেদৰে মই সৰখিনি ভালদৰে লৰাই আছোঁ যাতে লাগি নধৰে কেৰাহীত। আৰু মই 10 মিনিট সময় এইদৰে ল' ফ্লেমত মই এনেদৰে সিজাই থাকিম। আৰু লাহে লাহে সৰখিনি গোটা মাৰিবলৈ আৰম্ভ কৰিছে। আৰু এয়া সৰখিনিৰ পৰা এনেদৰে তেলটো ওলাই গৈছে, মানে ঘিখিনি ওলাই গৈছে। আজি মই খুব কমকৈ বনাইছোঁ, যিহেতু মই এসপ্তাহৰ কাৰণে যিখিনি সৰ ৰাখি থৈছিলোঁ সেইখিনি ৰাখিছোঁ। আপোনালোকে সৰহকৈও ৰাখি থ'ব পাৰে, সৰহকৈ বনালেও ভাল হয়, সৰহ হয় বস্তুখিনি। আৰু ঘিখিনি ওলাই গৈছে আৰু মই এনেদৰে চাকনিত চাকি পিনে চাকি দিছোঁ যাতে ঘিখিনি ওলাই যায় ভালদৰে। আৰু এয়া আমাৰ ঘিউ তৈয়াৰ হৈ গ'ল। আৰু আপোনালোকে এনেদৰে সহজ পদ্ধতিৰে ঘৰতে ঘি বনাই খাব পাৰে। আৰু কেইঘণ্টামান থৈ দিয়াৰ পাছত ঘিখিনি এনেদৰে টান হৈ যায়। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।